हेलो गाइस मेरे यूट्यूब चैनल गोपेश लोग आज कुमगुरी स्कूल दिखाम बोले भाबिछु साक कुमगुरी स्कूल तो साक ना गाइस कुमगुरी एलपी स्कूल ভিতৰৰ দৃশ্য চাওক না গাইস ভিতৰৰ দৃশ্য এইবিলাক ভিতৰৰ দৃশ্য বিৰাট লেতেৰা হৈ আছে আগতে বিৰাট সাফা আছিল গাইস আমি যেতিয়া পঢ়ি আছিলো মানে বিৰাট সাফা কৰি ৰাখিছিল পৰিষ্কাৰ কৰি এটা সৰু সৰু ছোৱালীবিলাক কি ক'ব গাইস ভাঙি ফুটি নহয় কি চাওক না একবাৰে কি ক'ব সৰু সৰু ছোৱালী জন্ম কৰি ৰাখিব নোৱাৰে গাইস একদম ভাঙি ফুটি Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. Guys, komanor bench sauk na komanor bench or support ekdom support. Guys, প্রথমান বহিছিল প্রথমান তাতে দ্বিতীয় তাতে চতুর্থ তাতে আছে পঞ্চম গাইস সব পঞ্চম রুমটো সব এইবিলাক নাছিল গাইস এইবিলাক ডাইরেক্ট খোলা আছিল নতুনকে দিছি বৰ্তমান 4 to 5 এটা 6 ৰ ইমান নাছিল গাইস 6 ৰ ৰুমটো লিখালে আপোনালোক ভাঙি গৈছে 6 ৰ ৰুমটো এটা আমি এতে বৰ্ডত লিখি মাস্টাৰ বিলাকে লিখি দিয়া আছিল গাইস আমি তাৰ পৰা কপি কৰা আছিল গাইস আগতে এনেকৈ খিৰকি দি পাৰে সুসু দিব গৈছিল গাইস সুসু ইনকে বাহিৰত গৈছিল গাইস কি মজা গাইস কি মজা গাইস কুমগুৰি এলপি স্কুল ওপৰৰ পৰা চাওক কি ধুনীয়া দেখা পাই চাওক না কি ভিউ ওয়াও মজা লাগিছে মজা ওয়াও গাইস পানীৰ জাগাত চাওক না মাটি আছে মাটি গাইস মাটি আৰু বুন ইবিলাকৰ চৰকাৰৰ কি বিলাক মানে কি লীলা ইবিলাক গাইস কি লীলা तुमसे ना हो पाएगा big dams planted on the ground is where I stand never give up that was always the plan it's so cold outside I'm alone I'm alright it's so cold গাইস বৰ্তমান নামিব ওলাইছো গাইস নামিব ওলাইছো বৰ্তমান সব ও কি গৰম গাইস উহু কি গৰম উহু গাইস বৰ্তমান নামি আছো গাইস নামি কি জংগল গাইস কি গৰম গাইস গাইস ফাইনালি নামি পালো গাইস বৰ্তমান গেটটো মাৰি দিম গাইস বেলেগ মোব ছাগল ঘুমাব নোৱাৰাকে বাই বাই ৱাটাৰ ফ্লো গাইস মেইন দুৱাৰমুখ যেতিয়া আমি প্ৰাৰ্থনা কৰিছিলোঁ গাইস প্ৰাৰ্থনা এতিয়া বৰ্তমান পতাকাটো নাই চাওক I have a dream, that's all I need I'll make it happen with some work and belief Know what I want, so I'll take it on I've made mistakes, but mistakes make me strong Sauk, আমার গেট খান সাউক না স্কুলের গেট খান মেইন গেট খান সাউক গাইস 314 নং কুমগুৰি প্ৰাথমিক বিদ্যালয় সাউক গাইস বৰ্তমান ঘৰত যাই আছো কি বিৰাট ৰ'দ গাইস মানে ঘাম ওলাই গৈছে গাইস মুখৰ পৰা একবাৰ কি ক'ব গাইস নকব গাইস মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আপোনালোকে কমেন্ট কৰি জনাব আৰু গাইস আজিৰ কাৰণে